অ মা মই যাওঁ দেই। কি হ'ল মই ভাত বাঢ়িলো নহয় খা যা। অ মা মই নাখাওঁ এতিয়া মই কামৰ জেগাতে খাই ল'ম মোৰ দেৰি হৈছে। অ যা নোখোৱাকে নাথাকিবি আকৌ। ইমান দেৰি কৰিলি নে? তোৰ পৰা মই এদিনো সোনকালে যাবলৈ নাপালোঁ। কি কবি অ দেৰি হৈ গ'ল হ'ব আহ। ধৰো নধৰোকৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবাদে আনলৈ জ্বলি পুৰি মৰিম ক'ব নোৱাৰো কোৱা কি নকৰিম বাচি বাচি। তই যা তোৰ কাম আছে নহয়। হ'ব দেচোন মই অলপ ৰৈ দিছোঁ। হ'ব দে মই যাব পাৰিম তই যা। ঐ প্ৰিয়া সোনকালে ক্লাছলৈ দেৰি হৈছে নহয়। ইমান দেৰি ক'ত সোমাই থাকিব? কি কবি দেৰি হৈ যায় আৰু। ক্লাছ দেৰি হ'ব ন? বৈ বৈ অঁ বৈ। দেই আজিও তাইক মনৰ কথা কোৱা নহ'ল। তাইক দেখিলেই চব দেখোন খেলি মেলি হৈ যায়। তাই মোক ভাল পাই নাই বাৰু? তাই যদি বেলেগৰ হৈ যায় কি হ'ব মোৰ? নাই মই কিবা এটা কৰিব লাগিব। সোনকালে তাইক মনৰ কথাটো কৈ দিয়াই ভাল হ'ব। অঁ হেল্ল' ছাৰ। অঁ কওকচোন। অঁ ঠিক আছে মই 20 মিনিটত পাই যাম। অঁ হ'ব ছাৰ। অঁ মই গৈ আছোঁ। ঐ তোক নিবলৈ আজি ঋতু নাহে নেকি? আমাক ফাঁকি দি লাভ নাই আমি চব জানো তোৰ কথা। কি জান? ঐ তহঁত দুটাৰ মাজত কিবা এটা আছে ন? একো নাই আৰু তহঁতক কিমান বাৰ ক'ব লাগে? তেতিয়াহ'লে সি কিয় তোৰ পিছত ইমানকৈ মোক লাগি থাকে? আনিবলৈ কোনো নাই কাৰণে সি অলপ সহায় কৰে। সি তেনেকুৱা নহয়, সি মোৰ ভাল হ'ব বন্ধু। দে বৈ বৈ। বৈ
এই মজা বিকাশ ৰেটটো খাই দে কনফাৰ্ম আছে যেতিয়া তোৰ নিচিনা পাইছ পিছে আপোনাৰ ডিউটি কেনে গ'ল মানে পিয়াৰ ডিউটি অ' হয় নেকি তোৰ এনেকৈ দিন যাব বুজিছ তই অনা নিয়া কৰোঁতে দিন গ'ল আৰু তই বুঢ়া হবি তই হেই ৰচোন ধৈৰ্যৰ ফল সদায় মিঠা হয় লোকৰ ল'ৰা ছোৱালী হ'ল তই ইমান দিন হ'ল তই এনেকৈ থাকিবি নি সদায় চা এইবিলাক বাদ দে কাইলৈ কিন্তু তই ফাইনেল ক'ব লাগিব এইবিলাক নমুনা নহ'ব আকৌ কাইলৈ মই চিয়'ৰ ক'ম চিয়'ৰ নহয় ক'ব লাগিব আকৌ তই কম দে কাইলৈ কোৱাটো খাটাং তেতিয়াহ'লে ৰাতিলৈ পাৰ্টি এটা হ'ব নেকি পাৰ্টিহে হ'ব দে হে মজা কাইলৈ তাইক মনৰ কথাটো কৈয়ে পেলাম দেই কি বা হয় তাই মনত কি আছে চাগে মোৰ ভাল পোৱাক আদৰি ল'বন নাই চাগে তাই যদি মোক চিৰদিনৰ বাবে আঁকোৱালি লয় কি যে মজা লাগিব ন মোৰ অতদিনে পুহি ৰখা সপোনবোৰ দিঠকত পৰিণত হৈ যাব ঋতু ঋতু উঠ আকৌ উঠ কামলৈ যাব হ'ল নাই নেযাওঁ নেকি দেৰি হৈছে উঠ তই কামলৈ নাযাওঁ নেকি আজি দেৰি হৈছে নে কপা নাই মই ভাত বাঢ়োঁগৈ উঠ 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 আহ মই কাম নাযাওঁ আজি মোৰ বেলেগ এটা কাম আছে আজি তই সোনকালে আহিল যে আজি তোৰ লগত কথা আছে ব'ল কি হ'ল ইয়াত ৰখালি যে জানো প্ৰিয়া আজি তোক ডাঙৰ কথা এটা ক'ব লগা আছিল অ' সঁচা ময়ো তোক বহুত ডাঙৰ কথা এটা ক'বলৈ আছে ডাঙৰ কথা কি ডাঙৰ কথা কচোন আগে তই কচোন তই কচোন তোৰ কথাটো না তই ক তই ক না আগত আগে তই কচোন ঠিক আছে তই ক তই জান ঋতু আজি মই বহুত 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 হেপী ফাইনেলি সি মোক প্ৰপ'জ কৰিলে তাৰ কি ষ্টাইল কি পাৰ্চনেলিটি বাইক চলোৱাৰ কি ষ্টাইল হেণ্ডচাম গুড লুকিং মই ইমপ্ৰেছ হৈ গ'লোঁ জান আৰু তই কি ক'লি মুখৰ পৰা কেতিয়া ইউজ ওলাই গ'ল গমেই নাপালোঁ তাৰ নামটোনো কি তাৰ নাম বিশাল এয়া চব তাৰে ফোন আহিছে অ' বিশাল কোৱা মই ঋতুৰ লগত দলং গছত আহিছিলোঁ কি তুমি আহিবা ঠিক আছে আহা অঁ আহা তুমি বাই তই সোনকালে আহিলি ভালেই কৰিলি আজি তাৰ লগত মই ফুৰিবলৈ যাম তই ঘৰত মই বান্ধৱীৰ লগত আছোঁ বুলি কবি অঁ হ'ব অ' বিশাল আহিলা অঁ এই উঠা তুমি উঠা ঋতু তই যাবি বাই
দাদা মোক ক্ষমা কৰি দিয়ক দাদা মই আপোনাৰ পইচা সোনকালে ধাৰ মাৰি দিম দাদা মোক অলপমান সময় দিয়ক দাদা চালা তোক সময় লাগে হা অতদিনে তই এনেদৰে আমাক ফাঁকি দি আহিছ সময় লাগে তোক হা তই ৰক্তি মোক ফাঁকি দিয় চালা তোৰ ইমান সাহস নাই দাদা মই ফাঁকি দিয়া নাই দাদা মই আপোনালৈ থোৱা পইচা মোৰ ৱাইফৰ ডেলিভাৰী কৰোঁতে খৰচ হৈ গ'ল দাদা মোক অলপমান সময় দিয়ক দাদা মোক অলপমান সময় দিয়ক এতিয়া কি দাদাই তোক মাইকী আৰু বাচ্চাৰ কাৰণে মাফ কৰি দিব বাচ্চাৰ কথা বাদ দে তোৰ মাইকীক চাই অলপ সময় দিব পাৰোঁ আৰে তোৰ মাইকীক পঠাই দিবি বছ নে কি ক মই মোৰ বাচ্চা আপদ খাই গৈছোঁ দাদা মই আপোনাৰ পইচা সোনকালে ঘূৰাই দিম দাদা ঠিক আছে দুদিনত দি যাবি যা যা ফুট উৰণীয়া মোৰ মনে তোমাক কাষতে বিচাৰে হৃদয়ৰে সীমানাতে মোৰ মনে তোমাকে বিচাৰে আশা তুমি দূৰণিতে মিলনৰে এয়া বেলিতে উৰণীয়া মোৰ মনে তোমাক কাষতে বিচাৰে হৃদয় মোৰ লগত কিয় এনেকুৱা হয় অ' চব শেষ হৈ গ'ল তোকতো মই কৈছিলোৱে না তই কৈ দে কথাটো এতিয়া বেলেগে লৈ গ'ল না হ'ব দে একো নাই বাদ দে এইবিলাক ভাল হ'ব মোৰ লগতহে বাৰে বাৰে এনেকুৱা হয় ঐ ঐ প্ৰিয়াই ফোন কৰিছে ঐ ৰিচিভ কৰ কৈ দে বে মনৰ কথাটো কৈ দে তই হেল্ল' প্ৰিয়া ক প্ৰিয়া শুনিছনে তই অ ঋতু ক'ত আছ তই কালি যে কিবা এটা কম কৈছিলি নকলি যে ঐ প্ৰিয়া তোক কথা এটা কম শুনিবিনে কি কথা কচোন বাৰু তোক মই বৰ ভাল পাওঁ প্ৰিয়া তই মোৰ ওচৰলৈ ঘূৰি আহ সি ভাল ল'ৰা নহয় অ' প্ৰিয়া আৰে তই এইবোৰ কি কৈছ বলিয়া হৈছ নেকি অঁ প্ৰিয়া মই তোক এৰি থাকিব নোৱাৰো তই মদ খাই আছ নেকি অঁ মই মদ খাইছো অকল তোৰ বাবে খাইছো মদ মই প্ৰিয়া তই মোৰ ওচৰলৈ এবাৰ আহ না অ' প্ৰিয়া এবাৰ আহ না কি কৈছ তই বুজিবই পোৱা নাইচোন ধনী ল'ৰা পাই তই মোৰ কথা বুজিবই নোৱাৰা হলি চুপ থাক ভালেৰে ফোন কাট চুপ থাক তই কেলা লুজ কেৰেক্টাৰ ঐ কুকুৰ তই মোক কি বুলি ভাবিছ হা চালা সাধাৰণ কাম কৰা ল'ৰা এটা হৈ মোক পোৱাৰ সপোন দেখ কুকুৰ ফোন কাট অ' প্ৰিয়া শুন না ঐ প্ৰিয়া শুন না ঐ মই তোৰ অবিহনে থাকিব নোৱাৰো অ' প্ৰিয়া ঐ এই ফোনটো কাটি দিলে ঐ ঐ চা ঐ এইবিলাক মাথা মাৰিব নালাগে ঐ কথাটো শুন বাদ দে এইবিলাক ঐ বাদ দে চা এনেকুৱা ছোৱালী তই বহুত পাবি বাদ দে এইবিলাক বাদ দে তুমি মোক সঁচাকৈ বহুত ভাল পোৱা ন কিয় তোমাৰ বিশ্বাস হোৱা নাই আছে আকৌ তুমি অলপ ওলাই আহিবা আকৌ কিমান আৰু গাঁৱলীয়া সেই ফকতীয়াখিনিৰ লগত সোমাই থাকিবা ভকতীয়া মানে ইয়াত কিবা এটা অপেনলি ভাল লগা নাই ব'লা আমাৰ ঘৰলৈকে যাওঁ ইয়াতনো কি হ'ল কোনোবাই দেখিলে তোমাৰে পাছত বদনাম হ'ব ব'লা যাওঁ ব'লা মনো আজি উৰাৱাৰে প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি খোজে খোজে মোৰ তুমি ইয়াৰ লগৰী
প্ৰতিটো পল ব'লা। প্ৰতি উশাহতে যে তুমি খোজে খোজে মোৰ তুমি ইয়াৰ লগৰী কি খাবা কোৱা আজি তুমি আমাৰ ঘৰলৈ ফাৰ্ষ্ট আহিছা হাৰ্ড ড্ৰিংকছ ল'বা নে ছফ্ট ড্ৰিংকছ ল'বা নাই নাই মই এইবোৰ নাখাওঁ এই নেখালে নহ'ব নহয় ৰ'বা মই আনি আছোঁ এই অলপ খোৱা নাই নালাগে আৰে বাবা প্লিজ খোৱা না। আনৰা এইবোৰ মোক বিশ্বাস নকৰা নেকি অলপ খোৱা নাই নালাগে আহা নাবি কি কৰিছা এইবোৰ তুমি প্লিজ কি কৰিছা আহা এইবোৰ তুমি? নাবি এইবোৰ নকৰিবা প্লিজ অকণমান কাষলৈ আহা এই তোমাৰ ফিলিংছে নাই নেকি তুমি মোক ভাল নোপোৱা নেকি মই এইবিলাক ভাল নাপাওঁ তুমি কি এইবিলাক কৰিবলৈকে ৰুমলৈ আনিছিলা নি ৰ'বা আহি আছোঁ ৰ'বা অঁ দাদা কি হ'ল তোৰ খবৰ নাই যে যোৱাকালি পইচা দিম কৈ গায়ব হৈ গলি দাদা দি আছোঁ ৰ'ব চাল্লা ধাৰত ল'ব সময়ত ভাল হা দিবৰ সময়ত চাল্লা ফাঁকি দি থাকো এই দাদা মালদাৰী ছোৱালী এজনীক ফচাইছোঁ তাইৰ পৰা লুটিব পাৰিলে আপোনাৰ কামটো হৈ যাব নাই নাই মই সেইবোৰ নাজানো তই মোক আজিয়ে পইচা দিব লাগিব নহ'লে জানা নহয় তোৰ কি দশা হ'ব মুঠতে মই গৈ আছোঁ পইচা ৰেডি ৰাখ হেল্ল' বেয়া পালা নি তুমি এই অলপ মালটো খাই দিলোঁ যে অলপ আহি গ'লোঁ বেয়া নাপাবা মই সেইবোৰ নাজানো মোক ঘৰত থৈ আহা বেয়া নাপাবা বে বহা 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 তোমাক মই বহুত ভাল পাওঁ মই সেইবোৰ নাজানো মোক ঘৰত থৈ আহা ব'লা তোমাক ঘৰত থৈ আহোঁগৈ ঐ কুকুৰ পইচা উলিয়া পইচা দে এইবোৰ কিহৰ অভদ্ৰামী অভদ্ৰামী চালা তই আমাৰ টকাই মাইকীৰ লগত এনজয় কৰিবলৈ আহিছ কিহৰ টকা আৰে আমাৰ পৰা লোৱা পইচা আকৌ কি হ'ল পইচা লাগে না এই দাদা খৰচ হৈ গ'লো বাইক কিনিলোঁ এনজয় কৰিলোঁ ফূৰ্তি কৰিলোঁ খৰচ হৈ গ'ল চালা তই আমাৰ টকাৰে ফূৰ্তি কৰিলি বাইক লৈছে কি চালা ঐ মাৰ ইয়াক ধৰ ইয়াক মাৰ ঐ কি চাই আছ মাৰ ইয়াক যাব দে তাক এই ধৰ এতিয়া আহ একো নকৰিবা চালা আমাৰ টকাই এনজয় কৰ প্ৰিয়া তই ইয়াত কি হৈছে সিহঁতে মোক ৰ মই পুলিচক ফোন কৰিছোঁ ৰ মই গাঁৱলৈ ফোন কৰিছোঁ চাই লওঁ ইয়াত কিহৰ গুণ্ডামি ৰহ পুলিচলৈ ফোন লগাইছো ৰহ ব'ল মোৰ লগত আহ বাদ দে বল
হ'ল প্ৰিয়া তই কান্দি আছ যে মোৰ ভুল হ'ল জান মই ঋতুক বুজিবই নোৱাৰিলোঁ বিশালক মই বহুত ভাল বুলি ভাবিছিলোঁ সি ভাল নহয় মই ঋতুকে ভাল পাওঁ প্লিজ মোক তাৰ ওচৰলৈ লৈ গৈ প্লিজ মই জানিছিলোঁৱে তোৰ এনেকুৱা হ'ব বুলি বৈ বৈ ঋতু তই তই ইয়ালৈ কিয় আহিছ মোৰ ভুল হ'ল জান মই মানুহ চিনি পোৱাত ভুল কৰিলোঁ মোক প্লিজ মাফ কৰি দে না ঐ একো নকওঁ যে ঐ কি হ'ল ক্ষমা তই মোক কৰিবি আঁতৰি যা তই নালাগে তোৰ ভাল পোৱা বলিয়াৰ দৰে কিয় কৰিছনো মোক প্লিজ মাফ কৰি দে না বলিয়া মই হোৱা নাই অ' তোৰ ভাল পোৱাক লৈ বহুত সপোন দেখিছিলোঁ তোৰ মনৰ কথা নজনাকে তোক ভাল পাই পেলাইছিলোঁ গৈছিলি নহয় আঁতৰি যা তোৰ অবিহনে মই জীয়াই থাকিব শিকি গ'লোঁ মোৰ সপোনবোৰ সপোন হৈয়ে ৰৈ থাকিব নালাগে মোক তোৰ ভাল পোৱা